গাইস মোৰ পিছত আছে এটা অন গ্ৰিড সোলাৰ আৰু যেটো মানে মই নিজৰ ঘৰত লগাইছিলো আৰু বহুতে আগত ভিডিও দিছিলো দুটা তাত মানে বহুতৰে কোৱেশ্চন আছিল মানে বিলটো কেনেকুৱা ধৰণৰ হ'ব কি ধৰণৰ হ'ব তো মানে বাই বিজুলী এপত গৈ আপোনালোকক কেনে ধৰণৰ বিল মই বৰ্তমান পৰিশোধ কৰি আছো আৰু কেনে ধৰণৰ বিল আহে মই আপোনাৰ মোবাইল স্ক্ৰীনত আপোনাক দেখুৱাই আছো সম্পূৰ্ণৰূপে একদম ভিডিওটো চাব বহুত মানে ইনফৰমেটিভ হ'ব আপোনালোকৰ কাৰণে যেটো ইন্টাৰফেস এপৰ মানে এপটো মানে একদম লেআউটটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ যায় যেতিয়া মানে আপুনি সোলাৰ লগাব ঠিক আছে তো ইয়াতে আপুনি চাব পাৰে মোৰ ইটো 3 কিলোৱাট ৰানিং হৈ আছে এতিয়ালৈকে স্মাৰ্ট প্ৰিপেইড মানে মিটাৰটো মানে স্মাৰ্ট যেটো হয় না তো মই এতিয়া চাব মই কেনেকুৱা ধৰণৰ এটো চাওক মোৰ ইয়াতে লিখা আছে থ্যাংক ইউ ফৰ চুজিং গ্ৰীণ এনাৰ্জি মই ইয়াতে ভিউ মোৰত যে ক্লিক কৰিম তো ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে চাওক ইটো হৈছে এক্সপোৰ্ট আৰু এটো হৈছে ইম্পোৰ্ট ঠিক আছে আপোনালোকে এই দুটা মই বুজাই দি আছো এক্সপোৰ্টটো হৈছে আপোনাৰ সোলাৰে কিমান মানে বিজুলী উৎপন্ন কৰিছে এই ডেটটো চাব পাৰে ইটো 26 তাৰিখৰ ডেট আছে এইখিনি বস্তু মোৰ 8.43 ইউনিট মানে এক্সপোৰ্ট হৈছে মানে এইটো মানে বিজুলী মোৰ উৎপন্ন কৰিছে সোলাৰে আৰু মই মানে ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা কিমান ইউনিট মানে মই খৰচ কৰিছো ইয়াতে দেখুৱাই আছে যেটো ৰাতিৰ ভাগত আপোনালোকে যেহেতু মানে সোলাৰ কাম নিদিয়ে তো 2.3 ইউনিট চাব পাৰে আৰু বৰ্তমান মোৰ ৰিমাইনিং এডজাস্টেবল ইউনিট মানে ইমান জমা হৈছে 209 ইউনিট মোৰ এতিয়ালৈকে জমা হৈ আছে ঠিক আছে এতিয়া চাওক মোৰ এইটো এটা গ্ৰাফ আছে কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাই আছো এতিয়া চাওক মোৰ ইউজাৰ্স প্যাটাৰ্ন ভিউ ইউজাৰ্স প্যাটাৰ্নটো আপোনালোকক দেখুৱাই আছো এটোত ক্লিক কৰিলো তো আপোনালোকে চাব পাৰে মোৰ ঠিক আছে ইয়াতে এভাৰেজ ইউনিটস বিল 0 হৈ আছে এভাৰেজ ডিডাকশন মানে মোৰ ডেইলি কিমান টকা কৈ কাটে এটা চাব পাৰে এইডাল গ্ৰাফ ডেলত চাওক মোৰ ডেইলি 7.24 মানে 7 টকা 24 পইচাকে মোৰ পাৰ ডে কাটি আছে মানে এইটো আপোনালোকৰ ফিক্স বিল মানে কি আপোনালোকে এইটো পে দিবই লাগিব যেটো মানে কি ফিক্স যেটো বিল আহে না আপোনালোকৰ ধৰা থাকে না ইলেক্ট্ৰিসিটি বোৰ্ডৰ এটা ফিক্স পে থাকে সেইটো আপোনালোকে দিব লাগিব বাকিখিনি আপুনি দিব নালাগে ইমানখিনি নাই এইটো গ্ৰাফ ডেল আপোনালোকে চাবলে মই 1 মান্থটো দেখুৱাই আছো আপোনালোকক 1 মান্থৰ ঠিক আছে এইটো 1 মান্থৰ আপোনালোকে চাব পাৰে ইফালে আছে মোৰ এইটো 1 মান্থৰ বিল ঠিক আছে মোৰ এনেকুৱাই ধৰণৰ বিল আহিব বৰ্তমান 7 টকা 24 পইচা ঠিক আছে বাকি আপোনালোক আৰু দেখুৱাই আছো মই হিষ্ট্ৰীটো মই আপোনালোকক দেখুৱাই আছো এইটো চাওক মোৰ কনজাম্পচন হিষ্ট্ৰী 0 হৈ আছে 0 ইউনিট মানে মই কোনো ধৰণৰ যেহেতু মই সোলাৰত চলি আছো সেইকাৰণে মোৰ আৰু বাকিখিনি মোৰ যিখিনি ইম্পোৰ্ট এক্সপোৰ্ট হৈ আছে না তাৰে পৰা মোৰ প্লাস মাইনাস হৈ আছে তো ইয়াতে আপোনালোকক 0 দেখুৱাব আপোনালোকৰ বিল এনেকুৱা ধৰণৰ হে আহিব যদি আপোনালোকে লয়